হ'ব আই হ'ব শহুৰ দেউতাক মই বাধ্য কৰাম আপোনাক পূজা দিবলৈ তেওঁ মোৰ কথা শুনিবতো যদিহে আপুনি মোৰ স্বামীৰ লগতে তেওঁ আন ছজন পুত্ৰৰ জীৱন দান দিয়ে মই জানো নাগে যেনেকৈ দংশন কৰে তেনেকৈ বিষ মন্থন কৰিব পাৰে ধ্বংস নহয় সৃষ্টি আৰু কৰ্ণেৰ নতুন আখ্যান ৰচি আপুনি কল্যাণ কৰি দেৱীৰ আশীৰ্বাদ নিশ্চিত হ'ল আপোনাক হেঁপাহ কোনোৱাই পূজা দিব সমগ্ৰ মানৱ জাতিয়ে সঁচাই দিবনে দিব কেৱল সুধাগ্নি নিৰ্বাপন কৰি কৰোণাময়ী ধ্বংসৰ কথা পাহৰি আপুনি কল্যাণময়ী হওক শক্তি আৰু ক্ষমতাৰ অহংকাৰ পাহৰি দয়া কৰোণাৰ এক নতুন শাস্ত্ৰ প্ৰমাণ এতিয়া দেখিব আত্মাই আপোনাৰ ওচৰত মূৰ দুৱাইছে আপোনাক পূজা দিছে মই অপেক্ষা কৰি আছো বেউলা মই চিঞৰি সমস্ত মানৱ জাতিক ক'ব খোজো শক্তি আৰু ক্ষমতাৰ নিজৰ গঠনৰ গঠ কৰি ভাগৰি পৰিছো মই মোৰ এই ভাগৰখিনি তহঁতে আঁতৰ কৰ মোৰ এই সামান্য ইচ্ছাখন তহঁতে পূৰণ কৰ মোক এই সামান্য হোৱাৰ পৰা মুক্ত কৰি দে ধৰি লওক আপুনি মুক্ত আই দয়া কৰোণাৰ শিখৰ স্পৰ্শ কৰি আপুনি হৈ পৰক দয়া কিবা কৰোণাময়ী দেৱীৰ মা মনসা আজি আমি আপনার কাছে কৃতজ্ঞ বোধাই পাবো আপনার চলকে ধন্য বেউলা ধন্য তুমি আমার মনসার কৃপা সংঘ হিংসা বিদ্বেষ পাহৰি এই সকলোকে আপোনাক ঘটাই যিবোৰে দিনটো আপোনাৰ পৰা কাঢ়ি লৈ গৈছিল মই তেওঁক কথা দিছোঁ দেউতা তেওঁ যেনেকৈ মোৰ মনোকামনা পূৰণ কৰিছে ময়ো তেওঁৰ ইচ্ছা পূৰণত সহায় কৰিম শহুৰ দেউতাৰ হাতেদি মই তেওঁক পূজা দিম অসম্ভৱ মা মনসাৰ ওচৰত মই মিথ্যাচাৰী প্ৰমাণিত নকৰিব মই আপোনাক কামোৰ কৰি দিলে আপোনাক প্ৰয়োগ কৰি দিলে এই ধৰণৰ কথাটো আপুনি দেশ ধৰি নাথাকিব বেউলাই যি কৈছে আপুনি মানি ঠিক আছে তহঁতৰ কথাই মই মানি লৈছো মনসা পূজাৰ আৰম্ভ কৰ কিন্তু মোৰ এটা কথা কেতিয়াও সলনি নকৰ যিখন হাতেৰে মই মোৰ প্ৰভু দেৱাদিদেৱ মহেশ্বৰক পূজা অৰ্চনা কৰোঁ সেইখন হাত অন্য কোনো দেৱ দেৱীৰ পূজাৰ ক্ষেত্ৰত মই ব্যৱহাৰ কৰিব নোৱাৰোঁ পূজাত ব্যৱহাৰ হ'ব মোৰ আনখন হাত